Hello everyone, আপোনালোক সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। বহুত দিনৰ পিছত লং ভিডিঅ' এটা কৰিবলৈ লৈছো। আসলে ভিডিঅ' কৰিবলগীয়া কথা বহুত হেপাহৰ সময়খিনি আহি পাইছে। মানে মোৰ হখিৰ বেয়া পুৰা এক্সাইটেড হৈ আছো। কাইলৈ ৰাতিপুৱা আমি ধেমাজিলৈ ওলাব লাগিব। বিয়া 6 তাৰিখে, কিন্তু তাৰ আগতে জুৰুন মানে 4 তাৰিখে, আকৌ মেহেন্দি 3 তাৰিখে। তো এতিয়া যাবই লাগিব কাইলৈ যেহেতু 1 তাৰিখ। ভিডিঅ' বা কেতিয়ালৈ আপলোড কৰিব পাৰো মই নাজানো, কেনেকৈ কৰিব পাৰো সেইটো নাজানো, কিন্তু আৰম্ভ কৰি দিছো। আসলে বহুত আগতে আৰম্ভ কৰিবলগীয়া আছিলে, সৰু প্ৰিপাৰেচন বিলাক যেহেতু ইয়াতো চলি আছে, কিন্তু নাজানো মই কামবোৰ কৰি থাকিলে ভিডিঅ' কৰিবলৈ পাহৰি থাকো। কিন্তু একো নাই, এতিয়াও দেৰি হোৱা নাই। পেকিং আধা আধি মই কৰিছোৱে। এতিয়া নামনিত গৈছে, তাইৰ গিফ্টটো মানে মই বনাবলৈ দি থৈছিলো, সেইটো মানে অকণমান কিবা এটা খেলিমেলি হৈ আছিলে, সেইটো আনিবলৈ গৈছে। তাৰপিছত ধুনীয়াকৈ পেকিং কৰোঁ আৰু আপোনালোকক মই যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। নাজানো কিমান কি পুৰা এক্সাইটেড। চাই থাকক। কাপোৰ অলপ চলপকৈ মই ভৰালোৱে। ইয়াতে মোৰ কাপোৰ ইয়াত অলপ আছে, ঘৰত অলপ আছে। এয়া মই মেইন কাপোৰকেইযোৰ মানে পাটৰ কাপোৰকেইযোৰ ভৰাই লৈছোঁ। তাৰপিছত এইফালে এই মেকআপৰ বস্তু অলপমান উলিয়াই থৈছোঁ, এইখিনি চিজিল কৰি ধুনীয়াকৈ ভৰাই ল'ব লাগিব। এইখিনি এতিয়া মই ধুনীয়াকৈ পেকিং কৰি লওঁ। মেকআপৰ বস্তু পেকিং কৰি ল'ম। মেকআপ এবাৰ মই নিজে কৰিম। মেকআপ আৰ্টিষ্ট ল'ম বুলি ভাবিছিলোঁ, কিন্তু মানে নিমিলিলেগৈ। মই হৰেণ্ডাক ক'ম বুলি ভাবিছিলোঁ, কিন্তু হৰেণ্ডা যে ইমান বিজি নহয়গৈ, সেইকাৰণে নিজে কৰিম। নাই যি হ'ব দেখা যাব। চব বস্তু এতিয়া পেকিং কৰি ভৰাই লওঁ। অলপ চলপ গহনা, কেঁচা সোণৰ গহনা চব লৈ লৈছোঁ। আপোনালোকক পিন্ধি দেখাই থাকিম আৰু এনেকৈ নেদেখাওঁ। এয়া মই আৰ্টিফিচিয়েল নেইলছ অলপ আনি থৈছোঁ, 24টাকৈ থাকে। মই আচলতে নেইল এক্সটেনশ্যন কৰিবলৈ অলপ ভয় লাগে। মই নিজৰ বিয়াটো নেইল এক্সটেনশ্যন নকৰিলোৱে, সেইকাৰণে ভাবিছোঁ এইটোৱে ইউজ কৰিম বুলি। নাজানো কি পাৰিম নে নোৱাৰিম। কিবা নেইলছবিলাক 24টা থাকে, হ'বগৈ চাগে, কিন্তু মোৰ চাইজত ইমানো মিলা নাই। জানো কি হ'ব, দেখা যাব, লগালে গম পাম আৰু। এয়া মোৰ বিউটি বক্স ৰেডি হৈ গ'ল। এতিয়া পূৰা পেকিং বন্ধই নোহোৱা হৈ গৈছে পাই। এয়া হৈ গ'ল গহনা। আৰু এতিয়া বেগটো কমপ্লিট কৰি লওঁ। ভৰিত মেহেন্দি লগাই ল'লোঁ। কাইলৈ যামেই, কিন্তু পৰহিলৈ মেহেন্দি আছে। মই আগতীয়াকৈ লগাই লৈছোঁ, কাৰণ মেহেন্দিত গৈ পিনে ফূৰ্তি কৰিবগৈ লাগিব। ইমান টাইম নাই আৰু হাতে ভৰি মেহেন্দি লগাই থাকিবলৈ। আৰু মই ভৰিত মেহেন্দি লগাই বহুত ভাল পাওঁ। লগতে ভৰিত মেহেন্দি লগালে বেছি সোনকালে নাযায়ও, বহুত দিনলৈকে থাকে, সেইকাৰণে আগতীয়াকৈ লগাই লৈছোঁ। ভাতকেইটা খাই লওঁ, তাৰপিছত যাবলৈ আমি ওলাই আছোঁ। কিন্তু টাইমটো যিহেতু হৈছে, সেইকাৰণে ভাবিলোঁ ভাতকেইটা ঘৰতে খাম। ভাত মানে ইমান টেষ্টি ফ্ৰাইড ৰাইচ টাইপ বনাইছে। কালিহে গাহৰি মাংস অকণমান আছিলে, তেনেকৈ খাই ল'লে। বস্তু ভৰ্তি, এফালে ঠেলি হেঁচি বনাই আছে, এফালে হাতত অলপমান আছে, আৰু আছে, আৰু এটা উঠিব আছেই তেজপুৰত। কেনেকৈ যাম আৰু আজি মোৰ আগলৈকে বস্তু। 3টা বাজিবলৈ হ'ল, আমি এতিয়া গাড়ীত উঠিব লৈছোঁহে। বস্তু মানে ঠাহ খাই আছে, বস্তু দেখাই আছোঁ ৰ'ব। কোচতো আছে, এইফালে তলত চবতে বস্তু আজি। ওলাইছিলোহে, খাবলৈ হ'লহে 6 মাইলতে। টেষ্টি। আমি আহি সীতা জখলা পালোঁ, একাপ চাহ খাই লওঁ। এইফালে আহিলে সীতা জখলাত চাহ নোখোৱাকৈ যাবলৈ মন নাযায় দেই। এয়া একাপ গাখীৰ চাহ আৰু চালিটি 79ত গ'ল। ভালেই মোবাইল এনে ঘূৰি 100টো কিন্তু মজা লাগিছে। ইমান বেয়া খাবলৈ, নাখাওঁ, পেলাই দিওঁ। ইমান আশা কৰি আছিলোঁ খাম বুলি, নিসিজিলে, ইমান বেয়া টেষ্ট, নাখাওঁ। বেলেগ কোন দোকানত বিচাৰিমগৈ দেই আগত।
বেলেগত খাবলৈ আনিলোঁ ইয়াত ইমান টেষ্টি তাত ইমান বেয়া বনাইছে আজি খায়েই যাম সেইকাৰণে ইয়াত মানুহে চানুহে বেগে চেগে ৰাম ধৰিছেনে কৃষ্ণ গাড়ী আজি গপচ ধন এতিয়া আমি আহি পালোঁ তেজপুৰ স্বপ্নাবাহঁতৰ ঘৰত স্বপ্নাবাৰ ভাগিনটো চাবলৈ ভাগিনটো শুই আছে দেখাই আছো ৰ'ব এয়া আমাৰ মৰমৰ ভাগিনটি হাঁহি হাঁহি মামি কুচত উঠিলে আমাৰ গোসাঁই মানুহখন গোসাঁই মানুহখন মামি কুচত উঠিলে মামি কুচত উঠিলে খাই লওঁ আৰু ৰাতি খাওঁ খাওঁ নকৰিবা দেই মোক কৈছা নেকি চবকে মোৰ শিৱসাগৰ অঁ যাবলৈ ওলালো বাই 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 লাগিবা এতিয়া 8:30 বাজিব হ'ল এতিয়া যাম ধেমাজিলৈ গৈ থাকিম অ' এইযোৰ চেণ্ডেল আমি এতিয়া গৈ থাকোঁ আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ নেক্সট ভিডিঅ'ত লগ পাম আজিলৈ আহিছোঁ বাই পঠালি